নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। বন্ধুসকল, ইতিমধ্যে আপোনালোকৰ কাৰণে আহি পৰিছে বহুতেই ভাল খবৰ, কিয়তো আপোনালোকৰ কাৰণে বহুকেইটা এটা নিউ ভেকেন্সি মুকলি কৰা হৈছে, য'ত নেকি আপোনালোকে যিসকলে নেকি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেওঁলোকে নিশ্চয়কৈ আবেদনটো কৰিব পাৰিব। আৰু বন্ধুসকল, এইটো পদত কিন্তু আপোনালোকৰ বহুকেইটা ইয়াতে খালী ভেকেন্সি মুকলি কৰিছে, যাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো। সেইকাৰণে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া বন্ধুসকল, এইটো যোনটো পদ মুকলি কৰা হৈছে, এইটো পদ মুকলি কৰা হৈছে SSC CPR পদ, য'ত নেকি আপোনালোকৰ টোটেল ভেকেন্সি আছে 4187টা, যোনটো নেকি আপোনাৰ সাব ইন্সপেক্টৰ পদ মুকলি কৰা হৈছে। তেতিয়া বন্ধুসকল, যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ আবেদন কৰিব পাৰিব। ইয়াতে চাব পাৰে দিল্লী পুলিচৰ 186টা পদ মুকলি কৰিছে আৰু CAPF আপোনালোকৰ যোনটো নেকি পদ এইটো আছে আপোনালোকৰ 4001টা, য'ত নেকি আপোনালোক সকলোৱে কিন্তু ইয়াতে আবেদনটো কৰিব পাৰিব। বন্ধুসকল, ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ ভেকেন্সি কেইটা মুকলি কৰিছে, আপোনালোকে এবাৰ চাই ল'ব নিশ্চয়কৈ। মই আপোনালোকৰ ডিছক্ৰিপশ্যন লিংকটো দি দিম। এতিয়া চাওক বন্ধুসকল, ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মিনিমাম এজ যোনটো আপোনালোকৰ 20 পৰা 25 ইয়াৰ্ছলৈকে ৰাখিছে, আৰু আপোনালোকে যদি ইয়াৰ ভিতৰতে এজটো মিলে তেতিয়াহ'লে কিন্তু আপোনালোকে আবেদনটো কৰিব পাৰিব। কিন্তু বন্ধুসকল, যদি আপোনালোকে ইয়াতে SC ST OBC এক্স সাৰ্ভিচমেনত পৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনটো পাই যাব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে, আপোনালোকে চাব পাৰে বেচেলাৰ ডিগ্ৰী যদি আপোনালোকে কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, তেতিয়াহ'লে কিন্তু আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হয় আৰু আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব। এতিয়া চাওক বন্ধুসকল, যদি আপোনালোকে ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে এটা ফি পে কৰিব লাগিব। ইয়াতে চাব পাৰে UR OBC MOBC কেণ্ডিডেটে ইয়াতে 100 rupees কৰি পে কৰিব লাগিব, কিন্তু SC ST ওমেন এক্স সাৰ্ভিচমেনসকলে ইয়াতে 1 টকা পে কৰিব নালাগে। বন্ধুসকল, যদি ইয়াতে আপোনালোকে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ কৰি ল'ব। আৰু ইয়াতে কোৱা হৈছে যে নৰ্থ ইষ্টত কোন ক'ত আপোনালোকৰ যোনটো এক্সাম চেণ্টাৰ সেইটো পৰিব, ইয়াতে আপোনালোকক দেখাই দিছে। এইটো আপোনালোকে চাই ল'ব আৰু এই হিচাপে আপোনালোকৰ য'ত ওচৰত হয় সেইটোৱে আপোনালোকে এক্সাম চেণ্টাৰটো চিলেক্ট কৰি ল'ব। এতিয়া চাওক বন্ধুসকল, যদি আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ কৰিব পাৰিব। ইয়াৰ আবেদন কৰাৰ যি লিংক সেইটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই কিনে আবেদন কৰিব পাৰিব। ইয়াতে চাব পাৰে বন্ধুসকল, ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল 4 মাৰ্চ 2024। ইয়াৰ যি নেকি আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট সেইটো হৈছে 28 মাৰ্চ 2024, মানে বন্ধুসকল আজিৰ ডেটতে ইয়াৰ লাষ্ট ডেট। আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আজি আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব লাগিব। আৰু বন্ধুসকল, ইয়াতে যি নেকি আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম অনুষ্ঠিত কৰা হ'ব। এক্সামটো আপোনালোকৰ 9, 10 আৰু 13 মে তাৰিখে আপোনালোকৰ যি নেকি এক্সাম আছে সেইটো কণ্ডাক্ট কৰা হ'ব। বন্ধুসকল, যদি এতিয়ালৈকে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰা নাই নিশ্চয়কৈ কৰি ল'ব। আবেদন কৰাৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, বা আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিনি আপোনালোকে নিজেই আবেদনটো কৰিব পাৰিব। আৰু যদি আপোনালোকে ইয়াতে আবেদন কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে ভিডিঅ'টো কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাই দিব, মই আপোনালোকক ৰিপ্লাইটো দি দিম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানে আছিল। বলক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।